বাড়ি খাবো রাজা বাড়ি খাবো So guys, এতিয়া মই গৈ আছো আমাৰ পলটন মেচিন ফেৰিলে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। So guys, মই এতিয়া আহি পালো আমাৰ এইটো ঘাগৰ কলা খোৱা সুবনখিৰ এইটো কি বুলি কয় পলটন। সো মই ইয়াত আহি পালোঁ আৰু আপোনালোকক আমাৰ ঘাগৰ কলা খোৱা দৃশ্য দেখুৱাই দিছোঁ অকণমান যে ঘাগৰ কলা খোৱা সুবনখিৰ বান পৰিস্থিতি আগতেতো আপোনালোকক দেখুৱাই আছে হ'লেও এইটো হৈছে আমাৰ 2022 চনৰ প্ৰথম বৰ্ষৰ মানে বাৰিষা চ' কেনেকুৱা হয় চ' আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ঘাগৰ কলা খোৱা নদীখন কেনেকুৱা পৰিস্থিতি এতিয়া প্ৰথম বানপানী বুলিব পাৰি কাৰণ কিয়নো এই বছৰ প্ৰথমটো বানপানী আমাৰ ঘাগৰ কলা খোৱাত এতিয়া বাঢ়িছে আৰু পানী বাঢ়ি আছে প্ৰথমটো কেমেৰা ক্লিপত আপোনালোকে এনেও চাবলৈ পালে যে কেনেকুৱাকৈ আমাৰ গাঁৱৰ পুখুৰীখিনিলৈ যেনেকুৱাকৈ পানী সোমাইছে এইবিলাক আপোনালোকে দেখিব পালে মই আপোনালোকক প্ৰথম ক্লিপটো এনেই দেখুৱাই দিলোঁৱেই আৰু এয়া গোটেই পলটনৰ গোটেই ইয়াত আছে কি জানো এইবিলাক লাইট চাইডৰ সপাই আৰু ইয়াত পলটনত বহুতো সুবিধা আছে কোনোবা যদি লেট্ৰিন কৰিব মন আছে ইয়াত লেট্ৰিন কিন্তু পুৰা লেতেৰা হৈ আছে এনেকৈ কৰি কিনি এইটো খৰচ কৰা জেগা এই তলা মাৰি থৈছে নি এইটো তলা মাৰি থৈছে এইটো কি ইয়াত গোটেই গালা নাই ইয়াত বোলে ভিতৰলৈ সোমাব পাৰে হেনো ভিতৰলৈ সোমাই চাওঁ দেই ভাই হাবি চাবি দিবলৈ দেই গোটেইটো এণ্ডাৰ ভাই দেখো গোটেইটো এণ্ডাৰ মানে ইয়াত চ' ইয়াত পানী চানীও মানে যেনিবা ইয়াৰ পৰা অলপমান মানে পানীখিনি উঠিবৰ কাৰণে বা কিবা বস্তু থ'বৰ কাৰণে ইয়াত এইটো বনাই যায় থাকে নামো নিচে উত্তৰ এইটো চিৰিও লগাই থৈছে ধুনীয়াকৈ নামিব পাৰিব মৰিম কেলা আৰে মৰি যাব মই যাম উশাহ বন্ধ হৈ যাব আৰু এয়া আমাৰ বাঢ়ি মানুহ কেনেকুৱা পালে বাহিৰ বজোৱাটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি তাৰ বাহিৰ বজোৱাটো আৰু বেছি সুন্দৰকৈ আপোনালোকৰ যদি শুনিবলৈ মন তেতিয়াহ'লে কমেণ্ট এটা কৰক কাৰণ মই তেতিয়া তাক ইণ্টাৰভিউ ল'ব পাৰিম যে বাহিৰ বজোৱাৰ অলপ ইণ্টাৰভিউ ল'ব পাৰিম যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক হয় ইয়াৰ বাহিৰ বজোৱা সুৰৰ কিছু আভাস আপোনালোকক লাগে তেতিয়াহ'লে মই আপোনালোকৰ ওচৰলৈ অলপমান তাৰ মুখৰ দ্বাৰা বাঢ়ি বজোৱা ইণ্টাৰভিউ অকণ লৈ আনিম চ' আপোনালোকে কমেণ্ট কৰক আৰু ঘাগৰ নদীটোতো আপোনালোকে চালে এইটো হৈছে পলটন গোটেইটো মানে ৰ'ব ওপৰলৈ উঠিলোঁ ৰং চং দি ক্লিয়াৰ আৰু এইটো মেচিনৰ ইঞ্জিন আছিলে হপায় আৰু ইয়াতে বহুত কিবা কিবি আছে এতিয়া টিকেট কাউণ্টাৰ আৰু এইবিলাক চাইনবোৰ্ড চাব
আৰু ইয়াত 4-5জন কেপাচিটিও আছে মানুহ শুব পৰা আৰু ইয়াতে ভাত বনাবও পাৰে কেণ্টিন চেণ্টিন চব আছে বোলে ইয়াত কিন্তু এতিয়া বিশেষকৈ চাবি কাটি নাই এইটো কাৰণে বিশেষ খুলিব নোৱাৰিম চ' আপোনালোকে যদি বাঁহী বজোৱা নেক্সট পাৰ্ট লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰক লাগে বুলি তেতিয়াহ'লে আপোনালোকক বাঁহী বজোৱা অলপমান দৃশ্য দেখুৱাম চ' কেনেকৈ বাঁহী বজায় এই ল'ৰাটোৱে আমাৰ গাঁৱৰে হয় চ' আপোনালোকক দেখুৱাই দিম নেক্সট পাৰ্টত তেতিয়ালৈকে টাটা বাই বাই আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তোমালোকক কৈছোঁ আপোনালোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু নেট টেপ কৰি ল'ব আৰু এটা লাইক দিব এটা লাইক মটিভেট কৰিছোঁ